আহক আজি আদা আৰু নহৰু নিদিয়াকৈ কেনেকৈ মাংস বনাব পাৰি তাৰে এটা ৰেচিপি লৈ মই আপোনালোকৰ আগলৈ আহিছো। এতিয়া মই আৰম্ভ কৰো মোৰ মাংসৰ ৰেচিপিটো। এতিয়া মই ইয়াত খজাই থোৱা নিমখ হালধি জলকীয়া গুড়ি অকণ ইয়াত মিহলাই লম। ভালদৰে সানি লম হাতেৰে। ইয়াত মই ৰাজমাই তেল ব্যৱহাৰ কৰিম। এতিয়া মই এই জ্বলাই থোৱা গৰম কেৰাহীত 1 কাপ তেল ঢালি দিছো। গৰম কেৰাহীত মই এতিয়া মাংস ভাজি লওঁ। এতিয়া মই মাংস ফ্ৰাই কৰা হৈ গ'ল। ইয়াত এতিয়া মই কাটি থোৱা পিঁয়াজ এতিয়া মই ইয়াত সজাই থোৱা 1 চামুচ জলকীয়া, 1 চামুচ জিৰা, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ টাকা মছলা, 1 চামুচ হালধি গুড়ি আৰু আন্দাজ মতে নিমখ মই ব্যৱহাৰ কৰিম। বৰ ধুনীয়া স্মেল এটা আহিছে দেই ইয়াত। এতিয়া মই কাটি থোৱা আলুখিনি দিম। এতিয়া ইয়াত মই আন্দাজ মতে অলপ পানী সিজিবৰ জোখত ঢালি দিম। ঢাকনাখন মাৰি দিওঁ। এই চাওক মোৰ মাংসৰ ৰেচিপিটো আজি তৈয়াৰ হৈ গ'ল। আজি মই আপোনালোকলৈ আগবঢ়োৱা আদা আৰু নহৰু নিদিয়াকৈ বনোৱা মাংসৰ ৰেচিপিটো যদি আপোনালোকৰ গ্ৰহণযোগ্য হয় তেন্তে মোৰ ভিডিঅ'টোত লাইক এটা কৰিব আৰু মোৰ চেনেলটো A.B.Hazarika নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।